Hi friends, মোৰ নাম অসীম, welcome to my YouTube channel. আজি আমি জানিম ইটালীত কিদৰে কৰোনা ভাইৰাছে ধ্বংসলীলা চলাই আছে আৰু চাইনাৰ পৰা ইটালী ইমান দূৰত্ব হোৱা তৎসত্ত্বেও কেনেকৈ ইটালীয়ে চাইনাক অভাৰটেক কৰি বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা দেশৰ ভিতৰত উচ্চ স্থান পালে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাবলৈ। তেনেহ'লে আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউৰোপৰ আটাইতকৈ প্ৰসিদ্ধ দেশ ইটালী, ৰাজধানী ৰোম। ইটালীক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি কোৱা হয়। প্ৰেমৰ চহৰ হিচাপে খ্যাত ৰোম চহৰখন এতিয়া কৰোনাৰ আতংকত সম্পূৰ্ণৰূপে বিধ্বস্ত। কিন্তু কেনেকৈ বিয়পিছিল ইটালীত কৰোনাৰ কেহেৰ? 31 জানুৱাৰী 2020 ইটালীত দুজন কৰোনা আক্ৰান্ত ৰোগী ধৰা পৰিছিল আৰু সেই 31 জানুৱাৰীৰ দিনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইটালীৰ প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰি চীনৰ সকলো এয়াৰবাছ বন্ধ কৰাৰ সিদ্ধান্ত লয় আৰু আলোচনা মৰ্মে চীনৰ সকলো ফ্লাইটৰ ওপৰত প্ৰতিবন্ধকতা লগাই দিয়ে। তাৰ পাছত সকলো ঠিকেই আছিল। ঠিকঠাক চলা চহৰখনত এখন ফুটবল মেটচ আৰম্ভ হয় আৰু দুখন দেশৰ মাজত কৰোনা ভাইৰাছ বিয়পি পৰে। কেতিয়া হৈছিল এই খেলখন? 19 ফেব্ৰুৱাৰী 2020 ইটালীৰ মিলান চহৰত। ইটালীৰ সকলোতকৈ ডাঙৰ আৰু জনপ্ৰিয় মেটচ আছিল সেইখন। তেতিয়ালৈকে ইউৰোপত কৰোনা ভাইৰাছৰ কোনো ইংগিত নাছিল বুলি ক'ব পাৰি। এয়াৰপৰ্টৰ স্ক্ৰিনিং কৰা হৈছিল তেওঁলোকক, যিসকল লোক চাইনাৰ উহান চহৰৰ পৰা আহিছিল। এফালে আছিল স্পেইনৰ টীম বেলেন্সিয়া আৰু আনফালে ইটালীৰ টীম আটলাণ্টা বেলগামাস্কো কালছো। বেলগামৰ পৰা 35% মানুহ খেল চাবলৈ আহিছিল আৰু তাৰে 2500 মানুহ স্পেইনৰ আছিল। খেল শেষ হোৱা এসপ্তাহো হোৱা নাছিল বেলগামত ইতিমধ্যে কৰোনাৰ পজিটিভ প্ৰকোপ দেখা দিছিল আৰু ইফালে বেলেন্সিয়াতো কৰোনাৰ প্ৰকোপ ভয়ানকভাৱে বৃদ্ধি হোৱা আৰম্ভ কৰিছিল। 19 তাৰিখৰ পৰা 24 তাৰিখলৈকে ইটালীৰ বেলগামত প্ৰায় 7,000 লোক কৰোনাত আক্ৰান্ত হয় আৰু তাৰে প্ৰায় 1,000 লোক ইতিমধ্যে মৃত্যুমুখত পৰে আৰু আনফালে স্পেইনৰ 26শৰো অধিক লোক কৰোনাত আক্ৰান্ত হয় আৰু এই সকলোবোৰ আৰম্ভণি হয় এখন ফুটবল খেলৰ পৰা, য'ত নেকি ভাইৰাছে থিতাতে কমিউনিটি ট্ৰান্সফাৰলৈ পৰিৱৰ্তন হৈছিল আৰু ভয়ংকৰভাৱে সংহাৰ কৰিছিল। এতিয়া চাওঁ হওক ইটালীৰ COVID-19ৰ কিছু তথ্য। ইটালীৰ প্ৰথম সপ্তাহত 3 জন আক্ৰান্ত হৈছিল, দ্বিতীয় সপ্তাহত 152 জন, তৃতীয় সপ্তাহত 1036 জন, চতুৰ্থ সপ্তাহত 6362 জন, পঞ্চম সপ্তাহত 21157 জন, ষষ্ঠ সপ্তাহত 24,000 লোক আৰু এতিয়ালৈকে ইটালীত প্ৰায় সৰ্বমুঠ 97,689 জন কৰোনাগ্ৰস্ত আৰু তাৰে 5,217 জনে ৰিকভাৰী কৰিছে যদিও 10,781 জনৰ মৃত্যুমুখত পৰিছে। প্ৰতিদিনে 700ৰ পৰা 800 লোকৰ মৃত্যুমুখত পৰিছে, যিটো ফিগাৰ হয়তো আপোনাক আৰু মোক হতভম্ব কৰি তুলিব পাৰে। কোটি কোটি জনতাই নিজকে ঘৰত আবদ্ধ কৰি ল'বলৈ মজবুৰ হ'ল। নিপলছৰ পৰা ৰাজধানী ৰোমৰ মিলানলৈকে চাৰিওফালে কেৱল নিস্তব্ধতা আৰু সেই সকলোবোৰ কৰোনাৰ ক্ৰিয়াধাৰা আছিল। ইটালীৰ লম্বাৰ্ডি চহৰখন পৃথিৱীৰ দ্বিতীয়খন উহান ৰূপে ৰূপান্তৰিত হৈছিল। এই ৰোগত মৃত্যু হোৱা লোকসকলৰ শৱদেহবোৰ অন্তিম সংস্কাৰ চহৰৰ বাহিৰত কৰিব লগা হৈছে। ইটালী নিউজ এজেন্সি আনছাৰ মতে মৃত লোকসকলৰ শৱদেহবোৰ সেনাৰ ট্ৰাকত ভৰাই চহৰৰ অন্য ঠাইলৈ লৈ যোৱা হৈছে। সেনাৰ প্ৰবক্তাৰ কোৱা মতে আৰ্মীৰ 15খন ট্ৰাক আৰু 15জনীয়া এটা সেনাৰ দল শৱদেহবোৰ কঢ়িওৱাত ব্যৱহাৰ কৰা হৈছে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱাৰ বাবে। বেলগামৰ মেয়ৰে আৰু এটা কথা উল্লেখ কৰি দিছে যে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আৰু বাঢ়িব পাৰে, কাৰণ বহুতো লোক টেষ্ট কৰাৰ আগতেই মৃত্যুমুখত পৰিছিল। কবৰস্থানত কবৰৰ বাবে খালী ঠাইৰ অভাৱ এতিয়া ইটালীত। অন্তিম সংস্কাৰৰ বাবেও দীঘল শাৰী পাতিবলগীয়া অৱস্থা। কবৰ দিবলৈ কফিনৰ অভাৱ। হস্পিটেলৰ মৰ্গৰুমতো পৰাপৰি মৃতদেহৰ কফিন মাত্ৰ চাৰিওফালে। জীয়াই থকা সকলো যেন মৃত্যুৰ যন্ত্ৰণাত চটপটাই মৃত্যুৰ সনগনি আছে এতিয়া ইটালীত। ইটালীৰ চৰকাৰে এক প্ৰকাৰে চাৰেণ্ডাৰ কৰিছে কৰোনাৰ প্ৰহাৰত। ইটালীত খুব কমেই আছে এনেকুৱা এটা পৰিয়াল যিটো পৰিয়াল নেকি কোনো সদস্য আক্ৰান্ত হোৱা নাই আৰু মৃত্যুমুখত পৰা নাই COVID-19ত। গতিকে ভয় খাওক আৰু সজাগ হওক যাতে আপুনি আৰু আপোনাৰ পৰিয়ালটো সুৰক্ষিত হৈ থাকিব পাৰে। ধন্যবাদেৰে। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ। নেক্সট ভিডিঅ'টোত পুনৰ এবাৰলৈ লগ পোৱাৰ আশাৰে। বাই বাই ফ্ৰেণ্ডছ।